হয় নেকি কৃষ্ণ? ভালে হ'ল, আজি পিতাক বধ কৰি পুত্ৰ হৰণ কৰি দিনগৈ অসুৰেশ্বৰৰ হাতত। কৃষ্ণৰ ৰূপে তোমালোকে এই স্থান ত্যাগ কৰা। এই অসুৰৰ বাবে এই বলৰামে প্ৰচেষ্টা। আমি এই স্থান ত্যাগ বলৰাম, ভাবিছা নেকি কৃষ্ণ আৰু পদুন্যক লুকুৱাই ৰাখিব পাৰিম বুলি? এই প্ৰলয়সুৰে সৃষ্টি কৰিব প্ৰলয় কেৱল কৃষ্ণ আৰু পদুন্যক বিচাৰি। সম্বৰসুৰৰ আদেশ তেখেতৰ প্ৰতিশোধ হিচাপে কৃষ্ণৰ পুত্ৰক হত্যা কৰিব বিচাৰে। বেশ তেন্তে রাম কৃষ্ণ হরি নিশ্চয় সম্ভৱে পুনৰ চেষ্টা